हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल। आशा करूँ आपलोकर भिडिओ चाई ভাল লাগিব। तो मैं आज बनाब ओलाइছোঁ केঁচা आमत জ্বলা मिठा चाटनी। আমখিনি ভালকৈ ধুই ৰুকনিত সৰু সৰুকৈ ৰুকি লৈছোঁ। এতিয়া এটা কেৰাহীত ৰিফাইন তেল, দুটা তেজপাতা, লং আৰু এলাইচি দিছোঁ। তাতে আমখিনি আৰু চেনিখিনি দি ভালকৈ লৰাই ল'ম। ভালকৈ মিহলাই লৈ আছোঁ। এতিয়া অলপ নিমখ দিছোঁ, জলকীয়াৰ গুড়ি 1.5 চামুচ দিছোঁ। আপোনালোকে জ্বলা কম খালে জলকীয়াৰ গুড়ি কমকৈ দিব। পানী দিব নালাগে, আমৰ পানীখিনি উঠিব। ভালদৰে মিহলাই লৈ এতিয়া মই পাঁচফোৰণ এটা কেৰাহীত ভাজি আগৰে লোৱা আছিল মোৰ, সেই গুড়াখিনি মই এড কৰি লৈ ভাল কৰি লৰাই লৈছোঁ। এয়া আমাৰ কেঁচা আমৰ জ্বলা মিঠা চাটনি ৰেডি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে ঘৰত এবাৰ বনাই কিনে খাবচোন, খুব ধুনীয়া হয়। তে আজিলৈ আহিছোঁ, ভিডিঅ'টো চাই কেনে পালে ক'ব দেই। বাই বাই।